প্ৰশ্ন উত্তৰ দিব পৰা যোগ্য মুছলমান বা মুছলমান পণ্ডিত বা কোনো সাহসী নেতা অসমত নাই। মানে মই কোৱা প্ৰত্যেকটো কথা সঁচা আৰু শুদ্ধ। হয়, সত্যৰঞ্জন বৰাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অসমত কোনো যোগ্যতা আলিম নাই, কোনো পণ্ডিত নাই, অসমত কোনো নাই। কিন্তু মোৰ প্ৰশ্নৰ উত্তৰ এতিয়ালৈকে সত্যৰঞ্জন বৰা দিয়া নাই। মই তাক মেছেজ কৰিছোঁ, সি মোৰ মেছেজ ৰিচিভো কৰিছে, কিন্তু এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই। আপোনালোকে চাওক, মই 25 অক্টোবৰত, এতিয়া নৱেম্বৰ চলি আছে, 25 অক্টোবৰত তাক মই মেছেজ কৰিছোঁ আৰু মই কৈছোঁ যে আপোনাৰ প্ৰত্যেকটা প্ৰশ্নৰ উত্তৰ মই দিম। আপুনি মোক আপোনাৰ নম্বৰ দিয়ক বা আপুনি কিবা এটা উপায় দিয়ক, যিটো উপায় মই কি কৰিব পাৰোঁ, আপোনাৰ লগত কথা পাতিব পাৰোঁ, আপোনাৰ লগত মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। কিন্তু মানুহজনে মেছেজ ৰিচিভো কৰিছে, কিন্তু এতিয়ালৈকে মানুহজনে কোনো উত্তৰ দিয়া নাই, কোনো উপায় দিয়া নাই, কোনো নম্বৰ দিয়া নাই যে তাৰ প্ৰশ্নৰ উত্তৰ মই দিওঁ। এতিয়া কথা হৈছে যে সি সংবাদমেল বা মিডিয়াক মাতি আনি কথা পাতে। আমি এনেকুৱা কাউৰী নিচিনা চিৰিব নোৱাৰোঁ যে সেই মিডিয়াৰ সন্মুখত যায় আৰু মিডিয়াত যাই কথা পাতিম, এনেকুৱা আমাৰ কি নাই, সভ্যতা নাই। মিডিয়াত কথা কোনে পাতে? বা মিডিয়াৰ সন্মুখত যায়, সেই তাত যায় যে মানুহ চিৰি কথা পতা বা মোৰ কথা সাবিত কৰিবলৈ মানে কোনো নিজৰ সভ্যতা চিন্তা নাথাকে। এনেকুৱা জেগাত আমি নাযাওঁ নহয়। আমাৰ সভ্যতাৰ এটা কথা আছে, আমাৰ সন্মানৰ এটা কথা আছে। আৰু তাত যাই কথা পাতিলে কোনে আমাৰ কথাটো যে ভাবিব যে হয় আমি সঁচা কথা কৈ আছোঁ, আপুনি মিছা কথা কৈ আছে, বা আপুনি সঁচা কথা কৈ আছে, আমি মিছা কথা কৈ আছোঁ, কোনে ক'ব? বাছ দুইজনে কথা পাতিলোঁ আৰু কোনে সঁচা কথা ক'লে, কোনে মিছা কথা ক'লে একো সাবিত নহয়। এনেকুৱা কথা পাতি কোনো লাভ নাই নহয়। সেইটো কাৰণে আমছে যেটো কৈছিল যে আপুনি টাইম দিয়ক, জাগা আমি নিৰ্ধাৰিত কৰিম, আমি জজ মাতিম, এজন মানুহ নিৰপেক্ষ মানুহ মাতিম, তাৰপিছত আপোনাৰ লগত বহিম। সেইটোতো আপুনি কৰা নাই, আৰু সেইটো আপুনি এতিয়ালৈকে কোৱা নাই যে হয় মই এনেকুৱা কৰিম, আৰু সেইটো টাইম আপুনি দিয়া নাই। গোলাঘাট আহিছে, অন্য এজনৰ কিতাপ উন্মোচনী সভাত আহিছে, আৰু সেইটো অন্য এজন মানুহে সভা পাতিছে, আৰু সেইটো সভাত আমি কিয় যাম? সেইটো সভাত আমি নাযাওঁ নহয়, অন্য এজনৰ সভাত। আমাৰ কি অধিকাৰ আছে? আমাৰ কোনো অধিকাৰ নাই। আমি বহিম, আপুনি টাইম দিয়ক। আৰু যদি আপুনি মোৰ লগত কথা পাতিব পাৰে তো মোক এটা নম্বৰই দিয়ক। আপোনাক মই মেছেঞ্জাৰত মেছেজ কৰিছোঁ, আপুনি ৰিচিভ কৰিছে, কিন্তু এতিয়ালৈকে কোনো উত্তৰ দিয়া নাই।